বিহু পাতিবলৈ গৈ ৰাইজৰ পিটনহে খালো মিছামিছিকে চেণ্ডেলক কোবনো পালো ডুপ্লিকেট জুবিন গাৰ্গক ষ্টেজত উঠাই মিছামিছিকে পাব্লিক ধুলাইটো ফ্ৰীকে পালো পইচাখিনিও এনে গ'লগে আজিৰ পৰা বিহু চিহু নাপাতো আৰু দেই গোটেই ৰাতি শুবলৈ নোৱাৰিলো মানুহৰ পিটন খাই খাই গোটেই গা বিষ হৈ গৈছেগে বই এতিয়া ঘৰলৈকে যাওঁগে ঘৰত গৈ মৌ অকণমান লগাই শুইহে দিওঁগে বই আবেলিকে বাৰু ওলাই আহিম তহঁতৰ ঘৰলৈ যাম বাৰু আমি আহিলে মানে লগতে ফুটবলটো লৈ আহিবি ফুটবলকে খেলিম বাৰু আজি হ'ব দে লৈ যাম বাৰু মিছামিছিকে 1 লাখ টকাটো খৰচ কৰি পেলালো ভাল বস্তু এটা কিনি লোৱা হ'লে ভাল আছিলে এইটো আকৌ ৰাস্তাৰ মাজতে কি পৰি আছে শিলগুটি নে এইটো মুকুতামণি ইমান জিলিকি আছে জিলিকি শিলগুটি আজি প্ৰথম দেখিছো কোনে বা পেলাই থৈ গ'ল ৰাস্তাৰ মাজতে কাম নাইকিয়া শিলগুটিটো পৰি থকাতকে কমচে কম পইচা কেইটকামানকে পৰি থকা হ'লে অ' তেৰি পইচা ওলাই গ'ল দেখোন এইটো শিলগুটিৰ পৰা মাই গড এইটো শিলগুটি নহয় চোন এইটো যাদুগৰী শিলগুটি ৰ বাপেকে ঘৰলৈকে লৈ যাওঁগে ঘৰতে ভালকে চাওঁগে কোনোবাই দেখিলে মানে মোৰ পৰা লৈহে ল'ব এইটো মহাৰাজ কওকচোন আপুনি আমাক কেলে মাতি পঠিয়াইছে সৈনিকসকল এতিয়া আমি পৃথিৱীলৈ যাব লাগিব সাজু হৈ যোৱা মহাৰাজ এইবেলি আপুনি পৃথিৱীত আক্ৰমণ কৰিব নেকি আক্ৰমণ কৰিবলৈ নাযাওঁ পৃথিৱীত এটা মূল্যৱান পাথৰ পৰিছে শক্তিশালী পাথৰ সেইটো আনিবলৈ যাম বহুত মূল্যৱান পাথৰ নেকি মহাৰাজ আনিবলৈ যাবই লাগিব নেকি পৃথিৱীলৈ যাবই লাগিব আনিবই লাগিব সেইটো পাথৰ পৃথিৱীৰ পৰা কাৰণ সেইটো পাথৰত বহুত শক্তি সোমাই আছে সেইটো পাথৰ যদি মই পাই যাওঁ তেতিয়াহ'লে বিশ্বব্ৰহ্মাণ্ডৰ সকলোতকৈ শক্তিশালী মই বনি যাম তেতিয়াহ'লে বলক মহাৰাজ সেইটো পাথৰ আপোনাৰ কাৰণে আমি পৃথিৱীৰ পৰা লৈ আহোঁগে আৰু আপোনাক বনাই দিম শক্তিশালী বলা আৰু যদি কোনোবাই সেইটো পাথৰ আনিবলৈ আমাক বাধা দিয়ে সিহঁতক খতম কৰি থৈ আহিব লাগিব নিশ্চয় মহাৰাজ আমি আছো নহয় বলা তেতিয়াহ'লে পৃথিৱীৰ পৰা আহোঁগৈ এইটো পাথৰ সঁচাকে যাদুকৰী পাথৰ হয়নে নহয় এতিয়া চাব লাগিব ৰ পৰীক্ষা কৰি উঠনি পইচা লাগে বুলি কোৱাৰ লগে লগে পইচা আহি গৈছে এইবেলি বেলেগ বস্তু এটা খুজি চাওঁ ৰ দিয়ে নে নিদিয়ে চাওঁ অ' যাদুকৰী শিলগুটি তোমাৰ যদি সঁচাকে যাদু আছে তেতিয়াহ'লে মোক আপেল এটা আনি দিয়াচোন যাদু কৰি আৰে বাপৰে সঁচাকে দেখোন আপেল আহি গৈছে মজা এইটো যাদুকৰী শিলগুটি পাই গৈছো এতিয়া মোক আৰু কিহে পায় যি বস্তু বিচাৰো তাকে দি দিব এইটো যাদুকৰী শিলগুটিয়ে ৰ বাপেকে এইবেলি দৰকাৰী বস্তু এটা বিচাৰো অকমান ডাঙৰ বস্তু যাদুকৰী পাথৰ মোক এইবেলি ধুনীয়া চাইকেলখন আনি দিয়াচোন একেবাৰে গিয়াৰ লগা ৰেচিং চাইকেল মোৰ ভাগৰ গিয়াৰ লগা ৰেচিং চাইকেল আহিয়ে যাব আৰু এতিয়া কটা চাইকেল দেখোন নাহিলেই এইটো পাথৰ মানে কাম নাইকিয়া হৈ গ'ল দুবাৰহে দিব পাৰে তাতকে বেছিকে দিব নোৱাৰে একো নাই কাম নাইকিয়া হ'লেও একো নাই পাথৰটো ধুনীয়া লাগিছে নহয় একেবাৰে এইটো সজাইহে থ'ব লাগিব চৌকেছত বাহ এইখন চাইকেল দেখোন নতুন লাগিছে গিয়াৰ লগা চাইকেল এইখন ৰেচিং চাইকেল তীখৰে কিনিলে নেকি এইখন চাইকেল আৰে কিনিলে যদি মজা কথা আজি তীখৰৰ পৰা পাৰ্টি খাব লাগিব ঐ তীখৰ বাহিৰলৈ ওলাই আহ তোৰ লগত ইম্পৰ্টেণ্ট কথা আছে তই মনে মনে চাইকেল কিনিছ পইচা লৈ আহিবি লগত পাৰ্টি খাব লাগিব নহয় বাহ আহি গলি তহঁতি ফুটবল চুটবল লৈ আহিছ বাহ এখন নতুন চাইকেলো কিনিছ কোনে কিনিলি এইখন চাইকেল ভাল লাগিছে কিন্তু কালাৰটো এইটো দেখিছা পাৰ্টি দিব লাগিব বুলি নজনা ভেকচন ধৰিছে তোৰ চোতালতে চাইকেল আছে তোৰে চাইকেল এখন আকৌ তই কিনিছ পাৰ্টি দে এতিয়া তীখৰ এনেকে নহব আমি নতুন বস্তু কিনিলেও পাৰ্টি দিওঁ তইও এতিয়া চাইকেল কিনিছ পাৰ্টি দিব লাগিব আমাক এইখন মোৰ চাইকেল মই দেখোন গমেই নাপাওঁ মলোৱা দেখিছ নাই নতুন চাইকেল কিনি একেবাৰে আমাক পাহৰি গৈছে পাৰ্টিটোৰ কাৰণে সি তাৰ চাইকেল নহয় বুলি কৈ দিছে তীখৰ আমি তিনিটা নলে গলে লগা বন্ধু তই এনেকুৱা নকৰিবি আকৌ মানে যাদুকৰী শিলগুটিটোৱে কাম দি দিলে মই যে চাইকেলখন আনিবলৈ কৈছিলো আনি দিলে এইটো মানে এলাপেচা শিলগুটি নহয় পুৰা যাদু আছে এইটো শিলগুটিত তীখৰ মনে মনে কি ভাবি আছ পাৰ্টি খোৱাতে কেইটকা যাব হিচাপ কৰি আছ নেকি নহয় মই বেলেগ এটা কথাহে ভাবি আছিলো তই মানে আজি আমাক পাৰ্টিটো নোখোৱা তই মানে আমাক গাদ্দাৰী কৰি দিলি আজি আৰে খুৱামটো কেলে নোখোৱাম মোৰ ওচৰত আজি পইচাও আছে আৰে মজা তেতিয়াহ'লে দেৰি কৰিব নালাগে যাওঁহে আৰু তেতিয়াহ'লে উঠিয়ে ল আৰে বৈ মইতো আগফালে উঠি লৈছো মলোৱা ভালকে ধৰি লবি কেনেবাকে পিছল খাই পৰিলে মানে চকাই পকৰ চেলচেলি খুৱাই পঠিয়াব আৰে বৈ মইতো আছো হেভি ৰাইডাৰ লেটছ গ' মদাহী বেছি দিন নাই আৰু এনেকে বাটলি খাই থাকিলে তোৰ চাহৰ দোকান উৰি যাব আৰু
ওলি গ'লে ভালহে ময়ো ওলি যাম একেবাৰে দোকানৰ লগতে এখন ওপৰলে আকাশৰ ওপৰলৈ হৈ যোৱা কথা নাই কোৱা তই লছ খাবি তোৰ দোকান চেচ পাব এই দোকানখন গ'লে একো নাই নহয় মোৰ তলত বাটলি আছে নহয় বাটলি জিন্দাবাদ বাটলি মোৰ জীৱনত থাকিবই থাকিব একেবাৰে ৰাইট কথাই কৈছ বাটলি নাথাকিলে আমি নাথাকো আৰু বাটলি আল্লাহ একদম সদায় আমাৰ লগত থাকিব এই দুটা বাটলি প্ৰেমিক দুটা বাটলি খাই খাই গলি আৰু তহঁতি দুটা আইঅ কি হৈছে ঐ এই দুটা দেখিছ নাই বাটলি লভাৰ কেইটা ঐ বাটলি লগতে একেলগতে মৰিব হেনো সিহঁতি দুটা এখন কি আনিছো তহঁতে একেবাৰে চকুত ছাট মাৰি গৈছে ইমান জিলিকা জিলিক এইখন তীখৰৰ নতুন চাইকেল আজি কিনিছে আকৌ সি বা তীখল তেতিয়াহ'লে আমাক তইতো পাৰ্টিটো দিব লাগে দিয়ক মদাহী দাদা আপোনাৰ দোকানত কি আছে দিয়ক চবকে একেবাৰে পাৰ্টি মোৰ ফালৰ পৰা আজি ইয়াৰ দোকানত কিডাল পাবি একোডাল নাই দেখিছ নাই মই নিজে চাহ বনাই খাই আছো এইটো দুটা বাটলি খাই কবই নোৱাৰা হৈ আছে তীখৰ মদাহী দাদা দোকানত পাৰ্টি চাৰ্টি নাখাওঁ দেই বেলেগ দোকানতে খাম এইখন দোকানত একোৱে নাই তহঁতি মানে গাঁৱৰ দোকানীটোক বেয়া পাওঁ বেলেগৰ দোকানতহে পইচা দিবিগে মোক পইচা নিদিয় তহঁতি মদাহী দাদা আপোনাৰ দোকানত কলকেইটা বাঢ়ি একোডালেই নাই কিনো খাম ভাল বস্তু আনিব লাগে আকৌ তেতিয়াহে খাম এইকেইটাই কি কথা কৈছে বাটলি খাবলৈকে পইচা নাই সিহঁতক আকৌ মই ভাল বস্তু আনি খুৱাম তেতিয়াহ'লে টাউনৰ পৰা কিবা ভাল বস্তু এটা লৈ আহোঁগে খাবলে যা আমাৰ কাৰণত লৈ আহিবি পাৰিলে মানে মোলে বাটলি এটাকে লৈ আহিবি আৰু বাটলি চাটলি নোখোৱা দেই খালে মানে মিঠাইহে খুৱাম তহঁতি মোক কোনো ভাল নাপাওঁ চবেই বেয়া পাওঁ যা লৈ আগে মদাহী কথা শুনিলে তহঁতেও পাগলা হৈ যাবি এতিয়া অকে ৱেট আমি লৈ আহিছোগে নহয় মিঠাই তেতিয়াহ'লে চাহটো চবলৈকে পাতিহে দিওঁ আৰু সিহঁতি মিঠাই আনিবই এনেও মহাৰাজ কওক এতিয়া আপোনাৰ মূল্যৱান পাথৰটো ক'ত আছে লৈ আহোঁগে মহাকাশৰ পৰা পাথৰটো আহি পৃথিৱীৰ এইডোখৰ জেগাতে পৰিছিলে কিন্তু এতিয়া পাথৰটো নাই ইয়াত পাথৰটো নাই তেতিয়াহ'লে পাথৰটো কি হ'ল পাথৰটো নিশ্চয় পৃথিৱীৰ মানুহৰ হাতত পৰিছে পাথৰটো ইয়াৰ পৰা কোনোবাই লৈ গৈছে মহাৰাজ এতিয়া কি কৰিব পাথৰটো কেনেকে আনিব কোনেবা লৈ গৈছে বিচাৰিব লাগিব তেনেকে নহ'লেও সেইটো মূল্যৱান পাথৰ মোক লাগিব হয় মহাৰাজ বিচাৰিব লাগিব সেইটো শক্তিশালী পাথৰ পালে মই বিশ্বব্ৰহ্মাণ্ড সকলোতকৈ শক্তিশালী ব্যক্তি বনিম তেতিয়া মই সকলোকে ৰাজত্ব কৰিবলৈ পাৰিম তীখৰ সোনকালে বৈ মিঠাইখিনি সোনকালে খাবগেহে লাগে আৰু আৰে বাহ এইকেইটা আকৌ কোন অজীৱ গজীৱ মানুহ এইকেইটা বা গোটেইকেইটাই কিন্তু খাটানাক ড্ৰেছ কষ্টিউম পিন্ধি আছে এইকেইটা চাগে খেতাৰ পৰা আহিছে এইকেইটাই আমাৰ গাঁৱত নাটক কৰিবলৈ আহিছে নেকি বাৰু দাদা কি নাটক কৰিব আপোনালোকে কেতিয়াকে কৰিব নাটকখন ল'ৰা আমি নাটক কৰিবলৈ অহা নাই আমি মহাকাশৰ পৰা আহিছো আইঅ এইকেইটা মহাকাশৰ পৰা আহিছে দেৱতা তেতিয়াহ'লে আমিও একেবাৰে বৃহস্পতি গ্ৰহৰ পৰা আহিছো বৃহস্পতি গ্ৰহৰ পৰা মিঠাই লৈ আহিছো পাৰ্টি দিওঁগে বৈ তীখৰ বৈ এইকেইটা জকৰৰ লগত কথা পাতি লাভ নাই গৈহে থাকো মিঠাইটো খাওঁগেহে লেটছ গ' চালা পৃথিৱীৰ পোৱালিকেইটা কিন্তু খাতৰা বস্তু আছে আমালে ভয়ে নাখায় আমাক একেবাৰে বিশ্বব্ৰহ্মাণ্ডৰ গোটেইকালে ভয় খায় সিহঁতি মোক এতিয়া চিনি পোৱা নাই দুদিনমানৰ পাছত চিনি পাই যাব যেতিয়া মোৰ ওচৰলৈ যাদুকৰী পাথৰটো আহিব মহাৰাজ তেতিয়াহ'লে কি কৰে এতিয়া পাথৰটো ক'ত বিচাৰিবগে বিচাৰিব লাগিব সেইটো মূল্যৱান পাথৰ বিচাৰি উলিয়াবই লাগিব যেনেকে নহ'লেও